বন্ধু, সেই ছোৱালীজনী দেখিছেনে? বঢ়িয়া লাগিছেনে? চোৱাচোন। ভাল লাগছে, বঢ়িয়া মিলবহে মোৰ লগত। তোৰ কাৰণে চোৱা নাই বান্দাৰ, মোৰ কাৰণে চাইছো। ভাল লাগছে নে নাই ক? হবেন, আজি স্কুলৰ প্ৰথম দিন। চাবি কিন্তু, ছোৱালী চাইছা, মাষ্টৰে যদি গম পায় স্কুলৰ পৰা উলিয়াই দিলে কিন্তু কথাটো বেয়া হ'ব। আৰু তোৰ কথাটোতো মোক কচু খাইটিয়ে কৈয়ে থৈ দিছি। কি কথা কয় বন্ধু? তাইৰ নাম নলবি। তাইৰ নাম শুনাৰ লগে লগে মোৰ বুকুখন ঢেপেংকে লাগি যায়। মই তোক লাগিহে চাইছো, মই ধেমালি কৰিছো দে। এতিয়া চা, ভাল লাগছি না? মস্ত ঠগা লাগব হবেন। বঢ়িয়া লাগছি কিন্তু তোৰ চইচটো। ঠগাটো চাইছোৱে, মিলাটোও মিলব। কিন্তু আজি যে স্কুলৰ প্ৰথম দিন, তোক যদি এনেকে ছোৱালী চোৱা দেখা পায়, মাষ্টৰেতো তোক স্কুলৰ পৰা ওলাই দিব। হবেন, ওলাই দিব। দিছ ইজ নট ইম্পৰ্টেণ্ট মেটাৰ। মোৰ কাৰণে ছোৱালী চালি তোৰ কতি পৰে, আৰু তোৰ কাৰণে চালে দিছ ইজ নট ইম্পৰ্টেণ্ট মেটাৰ। নহয় হবেন, তোৰতো কচু খাইটি আছে, মোকতো এটা কেটৰিনা কাইফ চাই দিবা পাৰা। বৰ নিজকে ভিকি কৌশল বুলি ভাবছি। কেটৰিনা কাইফ লাগে তাক, বেলেগ নালগে আৰু কেটৰিনা কাইফহে লাগে। বান্দাৰৰ নিচিনা মুখ তাৰ, কেটৰিনা কাইফ লাগে তাক। আৰু এই কচু খাইটি, এই কাৰণে আজিকালি মই ছোৱালী চাবও শান্তি নাপাওঁ। অ'ত চিআইডি লগাব, ত'ত চিআইডি লগাব, চবফালে চিআইডি লগাই থব বান্দাৰ নিটো। ঠিক আছে বন্ধু, তই বাৰু কেটৰিনা কাইফক পালিয়ে, কেটৰিনা কাইফক আনলি তই কি কৰি খুৱাবি? কেটৰিনা কাইফেতো আৰু তহঁতৰ নিচিনা পংটা ভাত নাখায়, আলু পিটকা ভাত নাখায়, তই তাক কি খুৱাবি? হবেন, তই এটা কথা নাজনা নেকি? যো দিখতা হে वो বিকতা হে। মই কেটৰিনা কাইফক লৈ যাই দীঘলী পুখুৰীত আলুৰ দোকান দিম। বন্ধু, এটা কথা কিন্তু, তই মোৰ লগত ঘৰৰে পৰা পৰীক্ষাত বহীবিলাক কপি কৰি কৰি পাছ কৰি আহিছা, আৰু আজি তই লোকক দীঘলী পুখুৰীত আলুৰ দোকান দিয়া দেখি তোৰো কপি কৰবা মন গেল। বন্ধু, এইটো তই কপি কৰা বুলি নকবি। পৰীক্ষাৰ হলত 2-3টা মাষ্টৰ থকাৰ পিছত একো নপঢ়াকৈ তোৰ বহীৰ পৰা লুকাই লুকাই কেনেকে লিখি পেলাই মই পৰীক্ষাত 90% আনছো, সেইটো কম ডাঙৰ কথা নহয়। এইটোৱে হৈছে মোৰ টেলেণ্ট। টেলেণ্ট নহয় বন্ধু, টেলেণ্ট। সেইটোৱে। এতিয়া গম পাইছা না বন্ধু, তই 90% কিয় পাইছা? মইতো 99% পাইছো। লিখাটোতো একে লিখছিলো। কিয়? তই যে বহুত ডাঙৰ এটা টেলেণ্ট হয়, সেইকাৰণে তই 90% পালি, আৰু মই 99% পালো। বাদ দিয়াহে নগেন। এতিয়া শুনো, মই এটা গান লিখিছো, তই কিন্তু শুনবা লাগব। মাষ্টাৰ আহিবা হৈছে, তোৰ এতিয়া কিহৰ গান ওলাইছে? নুশুনো মই এইবিলাক। কচু খাইটিৰ শপত দিছো তোক বন্ধু, তই যদি মোৰ গান নুশুন, তোৰ আজি তেজেদি হাগনি হ'ব।